হেল্ল' এভৰিৱান, এক্সাম সেৱা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নৰ্থ ইষ্ট জিঅ'গ্ৰাফীৰ পাৰ্ট 4 ডিছকাছ কৰিম আৰু এইটো ছিৰিজৰ আমাৰ এটা ভিডিঅ' আহিব। ইয়াৰ পিছতে আমি 500 ষ্টেটিক জিকেৰ এটা MCQ ছিৰিজ আৰম্ভ কৰিম। গতিকে আপোনালোকে ভিডিঅ'সমূহ ৰেগুলাৰলি পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ব'লক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছে, হোৱাট ইজ দ্য হিষ্টৰিক নেম অফ মিজোৰাম? মিজোৰামৰ ঐতিহাসিক নাম কি? অপশ্যন আছে এ গাৰো হিলছ, বি লুচাই হিলছ, চি চিনগাই হিলছ, ডি খাচী হিলছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লুচাই হিলছ। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশ ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ হুইচ কাণ্ট্ৰি? কোনখন দেশৰ লগত অৰুণাচল প্ৰদেশৰ সীমাই ভাগ নাই, মানে সীমা ভাগ বতৰা নকৰে? অপশ্যনসমূহ আছে এ নেপাল, বি ম্যানমাৰ, চি চাইনা, ডি ভূটান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ নেপাল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। হায়েষ্ট পিক অফ মণিপুৰ ইজ? মণিপুৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অপশ্যনসমূহ আছে এ টেনপু, বি কাংটো, চি গৰিচেন, ডি নান অফ দিছ। ইয়াৰ শুদ্ধ অপশ্যন এ টেনপু। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নাথুলা পাছ কানেক্টছ, নাথুলা পাছে তলৰ কোন দুটা ঠাই সংযোগ কৰে? অপশ্যনসমূহ আছে অপশ্যন এ অৰুণাচল প্ৰদেশ উইথ তিব্বত, অপশ্যন বি আছে ছিকিম উইথ তিব্বত, অপশ্যন চি আছে মণিপুৰ উইথ ম্যানমাৰ, অপশ্যন ডি আছে নাগালেণ্ড উইথ ম্যানমাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ছিকিম উইথ তিব্বত। নেক্সট কুৱেশ্যন, দ্য ষ্টেট অফ ইণ্ডিয়া হেভিং বৰ্ডাৰ উইথ ম্যানমাৰ আৰ? ম্যানমাৰৰ সৈতে সীমা থকা ভাৰতৰ ৰাজ্যখন হ'ল? অপশ্যনসমূহ আছে অপশ্যন এ মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, অপশ্যন বি মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, আছাম, অপশ্যন চি মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, অপশ্যন ডি আছাম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ। ম্যানমাৰৰ সৈতে আমাৰ এই উত্তৰ পূবৰ ৰাজ্যসমূহৰ সীমা ভাগ বতৰা কৰে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱেৰ ইজ বালাপাক্ৰাম নেশ্যনেল পাৰ্ক ছিটুৱেটেড? বালাপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? অপশ্যনসমূহ আছে অপশ্যন এ মিজোৰাম, অপশ্যন বি মণিপুৰ, অপশ্যন চি ছিকিম, অপশ্যন ডি মেঘালয়। আপোনালোকেও লগতে প্ৰশ্নসমূহৰ এনচাৰসমূহ কৰি যাবলৈ চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেঘালয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেট ডাজ নট ফৰ্ম বৰ্ডাৰ উইথ বাংলাদেশ? তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা গঠন নকৰে? অপশ্যনসমূহ আছে এ মেঘালয়, বি মিজোৰাম, চি ত্ৰিপুৰা, ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাগালেণ্ড। নেক্সট কুৱেশ্যন, লাই হাৰৱা ইজ দ্য ট্ৰেডিশ্যনেল ডেন্স? লাই হাৰৱা এটা ডেন্স ফৰ্ম হয়, মানে কোনটো ৰাজ্যই ডেন্স ফৰ্ম হয় এইটো? প্ৰশ্নটো এইটোৱে সুধিছে। অপশ্যনসমূহ আছে মণিপুৰী ডেন্স, অপশ্যন বি নাগা ডেন্স, অপশ্যন চি আছামিজ ডেন্স, অপশ্যন ডি মিজো ডেন্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাই হাৰৱা হ'ল মণিপুৰৰ এটা ট্ৰেডিশ্যনেল ডেন্স, আৰু মণিপুৰৰ মেইটেই লোকসকলে এই লাই হাৰৱা নৃত্যটো কৰে। নেক্সট কুৱেশ্যন, দ্য ছিংগল মষ্ট ইম্পৰ্টেণ্ট ৰিচোৰ্চ ইন ত্ৰিপুৰা ইজ? ত্ৰিপুৰাৰ একমাত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ল?
অপশ্যনসমূহ আছে গ্লাছ চেণ্ড, অপশ্যন বি হাৰ্ড ৰক, অপশ্যন চি অইল এণ্ড নেচাৰেল গেছ, অপশ্যন ডি প্লাষ্টিক ক্লে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অইল এণ্ড নেচাৰেল। নেক্সট কুৱেশ্যন, শিলচৰ ৰেলৱে ষ্টেচন হেজ এ নিউ নেম এজ। শিলচৰ ৰেলৱে ষ্টেচনৰ নতুন নাম হৈছে, অপশ্যনসমূহ আছে এ বৰাক ভেলী ৰেলৱে ষ্টেচন, বি ভাষা শ্বহীদ ৰেলৱে ষ্টেচন, চি কুম্ভীগ্ৰাম ৰেলৱে ষ্টেচন, ডি নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি ভাষা শ্বহীদ ৰেলৱে ষ্টেচন। গতিকে আজি এইকেইটা প্ৰশ্নই আছিল। ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈছে লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ এক্সাম সেৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। See you in the next video. Thank you.